গাইজ প্ৰথমতে এই কথাবিলাক শুনি লোৱা। কালি সি ভৰাই দিওঁতে ইমান চিঞৰি উঠিলো, জাপ মাৰি উঠিলো। ভৰাব লাগিছিলে সি আগফালে, ভৰাই দিলে আচলতে পিছফালে। আৰু কেনেবাকে তুমি জাপ মাৰি দিলা বুলিহে, নহ'লে তোমাৰ দিগদাৰ হৈছিলে, ৰাতিপুৱা বহিলাহেঁতেন আৰু। ভাল বাচিলা তুমি যে জাপ মাৰি দিলা, নহ'লে এইটো কাৰণে ভৰোৱাৰ আগতে অকণমান চাই চিতি ল'ব লাগে। অকণমান তেৰা বেকা বা ভুল হ'লে তেতিয়াহ'লে যিটো জেগাত ভৰাব লাগে সেইটো জেগাত ভৰ নাখায়, বেলেগ এটা জেগাত ভৰ খায়, তেতিয়া জাপ মাৰিবলগীয়া হয়। আচ্ছা চাবা, এবাৰ যদি আকৌ নেক্সট ভৰাবলৈ কোৱা তেতিয়াহ'লে অকণমান সাৱধান দেই। মানে মোক আজিলৈকে কোনো ৰিচাৰ্জ ভৰাই দিয়া নাই, সি মোৰ ৰিচাৰ্জটো ভৰাই দিলে মই একদম জাপ মাৰি দিলোঁ। ৰিচাৰ্জৰ কথাই কৈছে দেখোন তাই। মই আকৌ ভাবিছিলোঁ ক্ষীণ ছোৱালীৰ শক্তি নাথাকিব পাৰে, আচ্ছা, কিন্তু ছেক্স বহুত আছে। আমি শকতবোৰ এনেহে চৰ্বি সোপা লৈ আছো, অলপো ছেক্স। এইটো কথা তুমি নকলো আমি আগতেই জানো। আজিকালি তামোল গছবোৰত তামোল নালাগে নহয়, বৰটেঙা লাগিব ধৰিছে। গাইজ তাই এনেই কৈছে এইটো কথা, তাইও সোধা নহয়। মই এতিয়া তোমালোকক দেখুৱামহে তাৰ কিছুমান দৃশ্য। বিয়া হ'লে সদায় ক্ষীণ ল'লেহে বিয়া হ'ম, কাৰণ শকতবোৰৰ হেনো শকতবোৰৰ হেনো লুলুটো সৰু থাকে, হয় নহয়? শুনিলানে বাৰু তোমালোকে? তাই বোলে ছেক্স নাই, ৰাস্তাৰ মাজত বাগৰি বাগৰি কি কৰি ফুৰিছে, ক্ষীণ ল'ৰালৈ বিয়া হয়, শকতবোৰৰ লুলুটো সৰু। সেইটোহে বুজালে আৰু নহয় জানো? কাম বন নাই কেলা। এতিয়া তোমালোকে দেখিলা আৰু শুনিলা, এয়াই হৈছে আমাৰ অসমৰ ভৱিষ্যত, এয়াই হৈছে আমাৰ অসমৰ উঠি অহা নৱপ্ৰজন্মৰ কিছুমান কাণ্ড আৰু কাৰখানা। আৰু এনেকুৱাবোৰ ভিডিঅ'ক যেতিয়া আমি ৰোজ মাৰি দিওঁ তেতিয়া হয়তো কিছুমানে আমাক বেয়া পায় যে কিয় ৰোজ মাৰিব লাগে, কিয় ভাইৰেল কৰিব লাগে। আৰু এনেধৰণৰ এহেঁতি যদি বাগৰি বাগৰি কাৰোবাৰ খজতি আছে, কাৰোবাৰ খজতি নাই, এনেকুৱাবোৰ ভিডিঅ' উপস্থাপন কৰিলে এহেঁতক কিন্তু বহুতে ছাপোৰ্ট কৰে। এতিয়া তোমালোকেই কোৱাচোন, তাই এনেকৈ বাগৰি বাগৰি এনেকৈ ডবল মিনিং কৰি ভিডিঅ' বনালে বহুতে ছাপোৰ্ট কৰে। এতিয়া কিন্তু মই এহেঁতক ৰোজ মাৰি দিলত এতিয়া হয়তো মোক কিছুমানে গালি দিব। হেৰো, গালি দি লাভ নাই। কালিলৈ হয়তো মোৰ ঘৰ ছোৱালী এজনী এনেকুৱা হ'ব বিচাৰিব, কালিলৈ হয়তো তোমাৰ ঘৰ ছোৱালী এজনী তেনেকুৱা হ'ব বিচাৰিব। এনেকুৱাবোৰক এনেকৈ লাজ দি বা এনেকৈ ৰোষ্টিং কৰিলেহে তাহাঁতি এইখিনি বন্ধ কৰিব বুলি মই মনত ভাবোঁ। গতিকে তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু যদি কোনোবা নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি ল'বা। मज़ा आया, और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।